সাবস্ক্ৰাইব কৰক আছামিজ নলেজ টিভি। আমাৰ চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ভাৰতৰ আগ্ৰা চহৰৰ নাম শুনিবলৈ পোৱাৰ লগে লগে তাজমহল আমাৰ মনলৈ আহে। বগা মাৰ্বলেৰে নিৰ্মাণ কৰা এই তাজমহলটো অপৰিসীম প্ৰেমৰ লক্ষণ। তাজমহল হৈছে বিশ্বৰ আটাইতকৈ পচন্দৰ পৰ্যটন কেন্দ্ৰ। তাজমহলটি মোগল শাসক শ্বাহজাহানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। পৃথিৱীৰ 7টা আজুবাৰ ভিতৰত এটা পৰে। তাজমহল ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহাসিক স্থান হিচাপে ঘোষণা কৰা হৈছে। ইয়াক বিশ্ব ঐতিহাসিক হিচাপে সমগ্ৰ বিশ্বৰ প্ৰশংসা কৰা হয়। শ্ৰেষ্ঠ মানৱ কৰ্ম বুলি কোৱা হয়। আগ্ৰা উন্নয়ন 171 মিটাৰ 551 ফিট। নিৰ্মাণ 1632 খ্ৰীষ্টাব্দ। আহমদ লাহোৰী আৰু ইয়াৰ স্থাপত্য নীতি মোগল ধাৰণা সংস্কৃতি। নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1632 খ্ৰীষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় 1648 খ্ৰীষ্টাব্দত। আমি সকলোৱে তাজমহলৰ বিষয়ে অলপ শুনিছিলোঁ। যিসকলে এইটো দেখিছে আৰু তেওঁলোকে আকৌ এবাৰ তাজমহল চাব বিচাৰিব। যিসকলে ইয়াক দেখা নাই তেওঁলোকে নিশ্চিতভাৱে ইয়ালৈ যাব বিচাৰিব।